জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছে ৰাইজৰ দল সাধাৰণ সম্পাদক কমল মেধিয়ে। অসমীয়া জাতিৰ চাৰিওফালৰ পৰা ধ্বংস কৰিব খোজা মানুহজনী হৈছিল হিমন্ত বিশ্ব শৰ্মা, এই মন্তব্য কৰিছিল কমল মেধিয়ে। আপোনালোকে বাতৰি শুনিবলৈ পাইছে চাদ্দাম নিউজ আছাম 365 চেনেলত। পাঠশালা বাইক ৰেলীতে অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখতে এই মন্তব্য কৰে। কমল কুমাৰ মেধিয়ে কয় যে দলে যদি মোক প্ৰাৰ্থী হিচাপে দিয়ে তেনেহ'লে মই অসমীয়া প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে নিৰ্বাচন অৱতীৰ্ণ হ'ব খোজোঁ। কমল মেধিয়ে কয় যে যদি দলে মোক প্ৰাৰ্থী হিচাপে দিয়ে তেনেহ'লে মই অসমীয়া জাতিৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে নিৰ্বাচন অৱতীৰ্ণ হ'ব খোজোঁ। মই জালুকবাৰী সমষ্টিৰ নিৰ্বাচন খেলিব বিচাৰিছোঁ কাৰণ অসমীয়া জাতিটো এতিয়া চাৰিওফালৰ পৰা ধ্বংস কৰিব খোজা মানুহজনে হৈছিল হিমন্ত বিশ্ব শৰ্মা। সেয়া সমগ্ৰ অসমীয়া জাতিক লৈ মই হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছোঁ। ইফালে কমল কুমাৰ মেধিয়ে ৰাইজৰ দল পাটকচেৰ সমষ্টিত প্ৰাৰ্থী থিয় কৰাৰ লগতে ভৱানীপুৰ আৰু সৰুক্ষেত্ৰীৰ প্ৰাৰ্থী থিয় কৰাব বুলি মন্তব্য কৰে। এজিপিৰ ৰাইজৰ দল এতিয়ালৈকে কোনো আনুষ্ঠানিক মিত্ৰতা হোৱা নাই বুলি মন্তব্য কৰে কমল কুমাৰ মেধিয়ে। আপোনালোকে বাতৰি শুনিবলৈ পাব চাদ্দাম নিউজ আছাম 365 চেনেলত। প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছোঁ। জালুকবাৰী সমষ্টিৰ নিৰ্বাচন খেলিব বিচাৰিছে ৰাইজৰ দল সাধাৰণ সম্পাদক কমল মেধিয়ে। অসমীয়া জাতিটোৰ চাৰিওফালৰ পৰা ধ্বংস কৰিব খোজা মানুহজনে হৈছিল হিমন্ত বিশ্ব শৰ্মা, এই মন্তব্য কৰিছিল কমল কুমাৰ মেধিয়ে। পাঠশালা বাইক ৰেলীত অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখতে এই মন্তব্য কৰিছে কমল কুমাৰ মেধিয়ে।